কিয় এইখিনি ধান তই লৈছ নেকি অকল এইকেইটা লৈছ অকল 4টা মুঠি নিবলৈ আহিছিলি নেকি তই আৰু এইফালে কাপোৰ কানি লৈছোঁ গোটেই বেবী মানে কাপোৰ কানি এতিয়া যিহেতু কেঁচুৱা জন্ম হৈছে বহুত কাপোৰ কানি লাগে ফাইনেলি আমি মাক দেউতাক হ'লোঁ হে গাইজ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা সময় হৈছে 7টা আৰু মই পুলেন পনিম আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল পুলেন যাত্ৰা আৰু এতিয়া বৰ্তমান আছোঁ পথাৰত আৰু ৰাতিপুৱা শুই উঠিয়ে চিধা গৰম পানী গিলাচ খাই প্ৰথম কামটো হৈছে গৰু এৰাল দিয়া এইফালে চাওক গৰুজনী লৈ আছোঁ পথাৰত আৰু এতিয়া বৰ্তমান পথাৰত আছোঁ পথাৰত গৰুজনী ধুনীয়াকৈ এৰাল দি লওঁ আৰু গাইজ এইফালে চাওক ৰাতিপুৱাৰ পৰিৱেশটো একদম ৰাতিপুৱা আহিছোঁ গৰু এৰাল দিবলৈ সময় হৈছে 7টা আপোনালোকে গম পাইছে আৰু ৰাতিপুৱাৰ পৰিৱেশটো চাওক না কি মজা মানে নেক্সট লেভেল হৈ আছে ধুনীয়াকৈ বেলিটো ওলাইছে একদম পূবৰ পৰা সেইফালে চাওক বেলি ওলাইছে আৰু এইফালে আকাশলৈ চাওক না কি মজা লাগিছে মানে আৰু এটা গৰু গাই আলদি ঘৰত পাই গ'লহি আৰু এটা গুড নিউজ আছে গুড নিউজ মানে আপোনালোকে নিশ্চয় গম পাইছে চাগে কি গুড নিউজ ক'বলৈ আপোনালোকক গৈ আছোঁ হয় আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখিছে যোনটো আপোনালোকে সৰু ল'ৰা বেবী ল'ৰাৰ ফটো দেখিছে সেইটো আমাৰে ল'ৰা আৰু ফাইনেলি আজি দুদিনৰ আগত মই দেউতাক হৈছোঁ আৰু ধুনু মাক হৈছে বহুত হেপী লাগিছে মনটো বহুত বেছি ভাল লাগিছে এইকেইদিন আৰু সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান আমাক মৰম কৰিছে ছাপোৰ্ট কৰিছে আশীৰ্বাদ কৰিছে অনাগত দিনত সকলোৱে এনেকৈ মৰম আৰু আশীৰ্বাদ কৰি যাব বুলি আশাৰে বাট চাই ৰ'লোঁ আৰু বৰ্তমান বহুত বেছি এতিয়া ভাল লাগিছে কিয়নো আমি আমাৰ জীৱনলৈ নতুনকৈ এটা পৰিৱৰ্তন আহিছে আমাৰ জীৱনত বেবী আহিছে বহুত বেছি ভাল লাগিছে আৰু আমাৰ বেবীটো হৈছে ল'ৰা ঘিলামৰা আমাৰ মেডিকেলতে আমাৰ নৰ্মেলি ডেলিভাৰী হৈ গ'ল আৰু মেডিকেলত আমি ইয়াতে থাকিবলগীয়া হৈ গ'ল সেইটো কথাতে এইকেইদিন ভিডিঅ' চিডিঅ' বনাব পৰা নাই আৰু এতিয়া বেবীটোক ধুনুৱে ভিতৰত গাখীৰ খুৱাই আছে কিনো কৰি আছে আমাৰ বেবীটোনো কেনেকুৱা আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ চব ভিতৰলৈ সোমাই যাওঁ ব'লক এতিয়া ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ ধুনু ভিতৰত সোমাইছে ধুনু কি কৰিছা ৱাও পুৰা মাক হৈছে না এতিয়া পুৰা ল'ৰাৰ লগত লাগি থাকিবলগীয়া হৈছে এইফালে ধুনু শুই আছে এইফালে আমাৰ তন্ময় বেটা ধুনীয়াকৈ শুই আছে এইফালে শুই আছে দেই অকণমান আপোনালোকক দেখুৱাই দিছোঁ এইফালে চাওক এইফালে ধুনীয়াকৈ শুই আছে সি তাক আমনি নকৰোঁ উঠিব মানে মাক এতিয়া গাখীৰ খুৱাই এটা আছেহে চাগে তুমি ন সেইটো কথা তাক আমনি নকৰোঁ এইফালে আমাৰ বেবীটো চাওক আৰু ধুনীয়াকৈ এতিয়া আঁঠুৱাটো দি শুৱাই দিওঁ মানে ইয়াতে এতিয়া আঁঠুৱা নিদিলে মানে অলপ প্ৰব্লেম আছে ন মহে কামুৰিব কিবা মাখি চাখি ওলাব আৰু আমাৰ জীৱনৰ আমাৰ সপোনৰ আমাৰ মৰমৰ তন্ময় বেটা এয়াই আৰু এইফালে ধুনু উঠি দিয়া অকল শুইয়ে থাকিবা নেকি এইফালে আমাৰ ধুনু এইফালে ধুনু কেনেকুৱা লাগিছে নতুনকৈ মাক হৈছে আমাৰ ধুনু বহুত ভাল লাগিছে বহুত 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 মানে মই যি বিচাৰিছিলোঁ তাকে ভগৱানে দিলে ভগৱানক বহুত ধন্যবাদ দিছোঁ সকলোৱে আপোনালোকে আমাক মৰম কৰিব আশীৰ্বাদ কৰিব যাতে আমাৰ সংসাৰখন আমাৰ মৰমৰ তন্ময় যাতে ভালে কুশলে থাকে এইফালে ধুনু যাতে ভাল তন্ময় সদায় আশীৰ্বাদ কৰিব সকলোৱে তন্ময়কো আশীৰ্বাদ কৰিব ধুনুকো আশীৰ্বাদ কৰিব আৰু মোকো কৰিব যাতে আমি সদায় ভালকৈ থাকোঁ ন আৰু আমাৰ দেখিলে আমাৰ সৰু পৰিয়ালটি এতিয়া এয়াই আৰু ন আৰু গাইছ আমাৰ বেবীটো দেখিলেই আৰু আপোনালোকক ইমান দিনে কথাটো জনা নাছিলোঁ সঁচাকৈ আৰু তাৰ বাবে আপোনালোকে বেয়া নাপাব আচলতে আমি ছাৰপ্ৰাইজ দিম বুলিয়ে কথাটো কোৱা নাছিলোঁ ইমান দিনে সকলোৱে আপোনালোকে আমাক মৰম কৰিব ছাপোৰ্ট কৰিব সদায় যাতে আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ তো আমাৰ বেবীটো দেখিলে আৰু ধুনুক দেখিলে ধুনুৱে আচলতে এইকেইদিন কষ্ট পাই আছে আচলতে নৰ্মেলি ডেলিভাৰী হোৱাটো ইমান সহজো নহয় তাৰ বাবে অলপ কষ্ট পালে তো এতিয়া যাওঁ অলপ মাছ ধৰি আনোগৈ মাছ খাবলৈ অলপ মাছ ধৰি আনোগৈ তো এতিয়া মাছলৈ গৈ আছোঁ তাতকৈ পূৰা মাছ আহিছে বুলি কোৱা শুনিছোঁ কি মাছনো পাওঁ কিমান ধৰিব পাৰোঁ সকলোখিনি দেখুৱাই আছোঁ আৰু গাইছ মাছ মৰা জেগাত পাই গ'লোহি আৰু এইফালে দাই পূৰা ধুনীয়াকৈ মাছ মাৰি আছে এইফালে মাছ ইমানখিনি পাইছে চাওক এইফালে পুঠি মাছ এইফালেও আছে মাছ কেইখেও মাৰিলে দাই 3 খেউত কিমান পাইছে মাছ আৰু গাইছ এইফালে মাছবোৰ চাওক না কেনেকৈ দম দমকৈ মাছ মাৰি এইফালে ধুনীয়াকৈ আঁঠুৱা পাতি জীয়াই থৈ দিছে এইফালে মাছবোৰ চাওক এইবোৰ চব পুঠি মাছ দম পুঠি মাছ আৰু এখেও জাল মাৰিলে মানে দম পুঠি মাছ এইফালে চাওক এখেও মাছ মাৰিলে প্ৰায় 1.5 কেজিৰ পৰা 2 কেজিলৈকে মাছ আহে এইফালে চাওক এখেও জাল মাৰিছে কিমান মাছ আহিছে চাওক না এইফালে মাছ চাওক না আৰু গাইছ মোৰ ভাগৰ এতিয়া পাল পৰিছে এইফালে মই মানে জালখন ভালকৈ ফুলাবলৈ নাজানো মানে ভালকৈ জালখন ইমান মানে জাল মৰা প্ৰেক্টিছ নাই গতিকে মানে মোৰ খেউটো মানে সেই দাই ধুনীয়াকৈ মাৰি দিব তোক মাছ বুটলিবলৈ লৈ আছোঁ তাত উঠি আছোঁ যে কেলে কি উঠি ভাল লাগিছে নামিয়া আৰু গাইছ আমি মানে য'ত মাছ মাৰিবলৈ আহিছোঁ এই মাছ মৰা ঠাইডোখৰ মানে আমাৰ গাঁৱতে হয় পুল হয় এটা পুল মানে ছুইচ গেট আৰু এই ছুইচ গেটটো মানে চবতে নাথাকে দেই আমাৰ মানে ইয়াতে 2খন আছে ছুইচ গেট আৰু এই ছুইচ গেটেদি মানে পানী ওলোৱা সোমোৱা কৰাব পাৰি মানে এইফালে পানী সোমাই পিনে সেইফালে পূৰা ওলাই যায় মানে পানীটো আৰু ইয়াতে মানে বিভিন্ন মাছ আহে মানে বিভিন্ন ডাঙৰ মাছ আহে চাওক এইটো হৈছে পুল মানে ছুইচ গেট এইফালেদি মানে সেইফালেদি পানীটো আহে আৰু এইফালেদি সোমাই ইফালে ওলাই যায় মানে আৰু গাইছ মাছ নিবলৈ মোনা কিমানটো লৈছোঁ চাওক না জাল মাৰিবলৈ লৈছে বঢ়িয়া মাছটো সৰকি গ'ল চাগে ন এইফালে চাওক মাছ চাওক আহিছে যথেষ্টখিনি আহিছে ইমান বেছি নালাগে খাবৰ কাৰণেহে জাষ্ট
আৰু গাইছ এতিয়া পথাৰৰ পৰা ধান আনোগে পূৰা দেউতাই মানে পূৰা পথাৰত ধান বান্ধি পিনে থৈ দিছে আৰু এতিয়া পূৰা ধান আনিবলৈ গৈ আছোঁ এইফালে মোৰ লগত যাব বিছ যাবিনে নাযা ব'ল তোক আজি মাছ মাৰিবলৈ লৈ গৈছোঁ আৰু এতিয়া পূৰা ধান আনিবলৈ লৈ যাম হয়নে নহয় পূৰা ধামাকা হ'ব হয় নাই ভিডিঅ' কি হ'ব ধামাকা হ'ব আৰু গাইছ আজি মানে বতৰটো ডাৱৰীয়া কৈছে কালি 3 মান ধান আনিলোঁ কালি মানে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ইহঁতক আজি দুইটাকে লৈ আহিছোঁ আজি পূৰা ধান আনিবলৈ তই 2টা ধান আনিব লাগিব গম পাৱ নে বাৰু পূৰা ধান বলা পাৰিবি ন পাৰিবি না বঢ়িয়া বঢ়িয়া তহঁতিকেইটা যাবি নে নাযা অকণমানে সাঁতুৰিবলৈ জানিছ নাই হয় জানিছ আৰু গাইছ পাই গ'লেহি পথাৰত এহেঁতিকেইটা মানে পূৰা ইহঁতকেইটা মজাটো হৈছে আজি পূৰা গা ধুবলৈ মোৰ লগত আহিছিলি নেকি তহঁতি হাল হা গা ধুবলৈ আহিছিলি নেকি সেইখন ইমান গেলা পানীখনত গা ধুলে খজুৱাব গুচিয়া আৰু গাইছ চাওক না একদম আজি ৱেডাৰটো কেনেকুৱা মানে একদম পূৰা ডাৱৰীয়া কৈ আছে হয়তো ৰাতিলৈ বৰষুণ দিয়া চান্সটো 100% আছে আৰু এইফালে আমাৰ খুৰীদেউ সৈতে কি কৰি আছা তোমালোকে ইয়াত হা কি মৰণা মাৰিবা নেকি আৰু এইফালে খুৰীদেউ আমাৰ মানে পূৰা কি হৈ আছে মানে ইয়াতে মৰণা মাৰিব মানে জাপি আছে পূৰা ধানটো কেতিয়া মৰণা মাৰিবি এইটো বঢ়িয়া আৰু এইফালে চাওক পূৰা মানুহে ধান চান দাই আছে প্ৰায় মানুহে ধান চান দাই শেষ কৰিলে আৰু বেছি নাই আৰু গাইছ আপোনালোকে নাভাবিব যে ই অকল পথাৰত অকল ধান বন্ধা বা ধানৰ কথাকে অকল ভিডিঅ' বনাই আছে বুলি নাভাবিব যিহেতু ভিডিঅ' ক্ৰিয়েটৰ আৰু সেইবাবে মানে যিকোনো মানে পথাৰলৈ আহিছোঁ যিহেতু ভিডিঅ'টো মানে বনাইছোঁ যদি ভাল লাগে তেনেহ'লে আপলোড দিম আৰু যদি বেয়া লাগে তেতিয়া আপলোড নিদিওঁ তো ভাল লাগিলে দিম আৰু তেতিয়া আপোনালোকে চাবলৈ পাব যদি বেয়া লাগে নেপায় আৰু এইফালে কি বিচাৰি পিছা তহঁতি খালে কি বস্তু বিচাৰি পিছা কি বস্তু বিচাৰি পিছা তই কি বস্তু বিচাৰি পিছা আৰু গাইছ চাওক এতিয়া পথাৰত মানে পূৰা পানীবিলাক শুকাই গৈছে আৰু এইফালে এইটো কেঁকুৰাত খান্দিলে এতিয়াও মানে পাব মানে হাতখন ভৰাই দিলে কেঁকুৰা মানে পাই অনা চান্স আছে এইফালে কেঁকুৰা গাঁত ধেৰি আছে পূৰা কেঁকুৰা গাঁত এইফালে এটা কেঁকুৰা গাঁত এইবিলাক বাৰু আমি খুলি নাথাকোঁ এইফালে এটা কেঁকুৰা গাঁত গোটেই কেঁকুৰা গাঁত ঐ বিছ তহঁতি কেঁকুৰা ধৰিবি নি পূৰা গাঁত আছে ইয়াত হে এতিয়া তহঁতি ধান নিব পাৰিবি নহয় সেইটো ক কোনটো চাম বাহ পালি নে বেলেগত চেহাও আছে আৰু গাইছ ইয়াতে মানে ধান এইখিনি মানে শুকোৱা নাই সিদিনা মেলি থৈ গ'লোঁ তাৰপিছতো কিছুমান মানে দ জেগা আছিলে আৰু সেইকাৰণে এইবিলাক শুকোৱা নাই চাওক আৰু এইফালে বান্ধি থৈ গৈছে দুভা মানে এভা দেউতা লৈ গ'ল আগতে আৰু এইফালে এভা আছে আৰু এইফালে অলপ কমকৈ এভা আছে মানে এইটো 200 মানকৈ হ'ব চাগে আৰু এইফালে এইখিনি শুকোৱা নাই কাৰণে এইখিনি কমকৈ বান্ধি দিলে তো এইখিনি এতিয়া মানে লৈ মেলি গৈ থাকোঁ আৰু দেই কি হ'ল এইখিনি ধান তই লৈছ নেকি অকল এইকেইটা লৈছ অকল 4টা মুঠি নিবলৈ আহিছিলি নেকি তই চাওঁ দাং বাক পাওঁ নে নাচাওঁ 5টা আনিছ চাহ ভালকৈ দাং চাওঁ পাৰিছে দে তই পাৰিবি ন তই নিবি নে নিনে তই তোৰ কি হ'ল তোৰ ধান ক'ত লৈ নগৈ যা আকৌ আৰু গাইছ এতিয়া ধান আনি পূৰা পথাৰৰ পৰা পাই গ'লি পূৰা ভাগৰ লাগি আছে পূৰা পানী পিয়াহ লাগিছে লগতে পানী গিলাচ খাই লৈছোঁ তো আজি ভিডিঅ'টো ইমানে আছিলে আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক লগতে কমেণ্ট লগতে শ্বেয়াৰ লগতে চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ'ৰ পৰা সমাপ্ত কৰি নেক্সট এটা ভিডিঅ' সকলোকে লগ পোৱাৰ আশাৰে থেংক ইউ